তোমাকে নিজ নিজ আসন গ্রহণ করা। মই যে তোমালোকক শ্লোকসমূহ শিকাইছিলো তোমালোকৰ বাৰু মনত আছেনে? তেন্তে ল'ব কোৱাচোন তুমি। সুন্দৰ সুন্দৰ নহয়, তুমি বৰ সুন্দৰভাৱে মনত ৰাখিছা। আৰু কুশল এইবাৰ তুমি কোৱাচোন। সুন্দৰ কুশল, তুমিও বৰ সুন্দৰভাৱে মনত ৰাখিছা। বাৰু কুশল, এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কৈছিল। আৰু ল'ব এই কথাষাৰ কেতিয়া কৈছিল? সুন্দৰ, এই কথাষাৰ বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হওঁতে কৈছিল। এয়া ৰামায়ণৰ মূল কাণ্ডৰ কথা। এয়া হ'ল ৰামায়ণৰ বাল্য কাণ্ডৰ কথা। তোমালোকে কিন্তু কথাবোৰ বৰ সুন্দৰভাৱে মনত ৰাখিব পাৰিছা। এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা আছে মোৰ সুধিব পাৰা। ৰামচন্দ্ৰ হৈছে ৰজা, গতিকে তেওঁ সকলোৰে পিতা। তোমালোকৰ আৰু সেইবোৰ কথা তোমালোকে পিছে পৰেও জানিব পাৰিবা, কাৰণ তোমালোক হৈছা ক্ষত্ৰিয় কুলুত্থ। গতিকে শাস্ত্ৰ বিদ্যাৰ লগতে যুদ্ধাদিৰ বিদ্যাও শিকাটো অতি প্ৰয়োজন। সেয়েহে অতদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ শিকাই আহিছো। গতিকে বাছাহঁত, আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। বাছাহঁত, পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। শুনা, মই যে তোমালোকক ধনুবিদ্যাৰ ভিন্ন ভিন্ন কৌশলসমূহ শিকাইছিলো, আজি মোৰ সন্মুখত যুদ্ধ প্ৰদৰ্শন কৰি দেখুৱা। সুন্দৰ।
তোমাকে প্রথমতে সেই যুদ্ধ আয়ত্ত করি তার পাশে তোমার সম্মুখ প্রদর্শন করিব লাগিব তেন্তে তোমাকে প্রথমতে মোক চাই যাব